এতিয়া যোৱাকালি ৰাতি 10:11 মই ওদালগুৰি টংলাত আছিলোঁ। ৰাতিপুৱা মথনগুৰি, এতিয়া মই আকৌ বিজনীলৈকে গৈ আছোঁ। চাৰিওফালে বিজেপিৰ এটা ঢৌৰ সৃষ্টি হৈছে, ৱেভ টাইপ চিটুৱেশ্যন হৈছে বিজেপিৰ ফেভাৰত। গতিকে বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি চিট পাব। প্ৰাইভেট কোম্পানীক দিয়া হৈছে স্যাৰ, সেইবোৰ মই নাজানো বাবা। বেলতটোতো গভৰ্ণমেণ্ট প্ৰেছটো আজিকালি নায়েই। পঞ্চায়তৰ ইলেকশ্যনৰ বেলট পেপাৰো প্ৰাইভেটেই বনায়। ইয়াততো এইবিলাক কোনেও নকৰে। চব ট্ৰেক্টৰো আমাৰ, নাঙলো আমাৰ, পদুমো আমাৰ, কোনে ক'ত ৰেগিং কৰিব। আপোনাৰ মিটিং শুনিলোঁ আৰু এইবাৰ ভাষণটো আৰু দেন কিবা এটা হেৰি কৰিছে, মেজিক টাইপ এটা কৰা যেন লাগিছে আৰু আপোনাৰ ভাষণত খুব ৰেছপন্স দিছে। মই এইটোকে ভাবোঁ যে এতিয়া চাওক দুপৰীয়া কিমান গৰম, মানুহবোৰ এনেকৈ ৰখি আছে। অলপ আগতে মই মথনগুৰিত গৈছিলোঁ, হাজাৰ হাজাৰ মানুহ, হেলিপেডো বহুত দূৰত আছিলে। গতিকে ৰাইজে বিজেপিক এটা ভোট দিয়াৰ সিদ্ধান্ত লৈছে। কিমান দূৰ গৈ পাই মই নাজানো, কাৰণ আগতে বিজেপিয়ে ইমান চেষ্টা কেতিয়াও কৰা নাছিল। প্ৰথমবাৰ আমি চেষ্টা কৰিছোঁ, আনকি ইয়াতো আমাৰ কেইবাজনো নেতা, ইয়াতেও চালাকাটিতো আছে, অমীয় ভূঞা আছে, আমাৰ অশ্বিনী ৰায় চৰকাৰ আছে, শংকৰ ৰায় আছে। আমি পূৰা এইবাৰ চেষ্টা কৰিছোঁ আৰু মইতো ভাবোঁ যে ভাল ফল হয়। আপোনাৰ ভাষণৰ যিটো ষ্টাইল, সেই ষ্টাইলটোৱে কিন্তু ৰাইজক খুব আপ্লুত কৰিছে। আপুনি খোৱা বোৱাৰ কথা কৈছে। মোৰ লেকচাৰটো এনেকুৱা, লেকচাৰৰ যদি মই গুৱাহাটী ইউনিভাৰ্চিটিত ভাষণ দিওঁ, সেইটো লেকচাৰ বেলেগ হ'ব, চালাকাটিত বেলেগ হ'ব, তেজপুৰত বেলেগ হ'ব, ডিব্ৰুগড়ত বেলেগ হ'ব, নলবাৰীত বেলেগ হ'ব। ইয়াৰ মানুহখিনি খুব চিম্পুল মানুহ আৰু সহজ সৰল মানুহ। সহজ সৰল মানুহৰ আগত কমপ্লিকেটেড কথা কৈতো লাভ নাই, সহজ সৰল ভাষাতে কথাখিনি ক'ব লাগিব। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে BTC নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে। চাওক, BTCৰ ইলেকশ্যন গুৰুত্বপূৰ্ণ হয়, কিন্তু এক প্ৰকাৰ 26ৰ ইলেকশ্যনৰ লগত এইকাৰণেই কথা নাই, কাৰণ BTCত ট্ৰেক্টৰ, নাঙল, পদুম যোনেই নিজিকক কিয়, BTCত কণ্টেষ্টটো NDAৰ ভিতৰত হৈ আছে। NDA ভাৰ্চেছ ইণ্ডি হোৱা নাই। এই গোটেই দলকেইটাতো NDAৰ লগতে জড়িত আছে। কংগ্ৰেছক যদি বাদ দিয়ে, হাগ্ৰামা মহিলাও বিজেপিৰ লগত জড়িত, প্ৰমোদ বড়োও বিজেপিৰ লগত জড়িত, আমি নিজে বিজেপি। গতিকে এইটো আমাৰ NDA পাৰ্টিবিলাকৰ ভিতৰত এটা কম্পিটিশ্যন হৈ আছে। সেইকাৰণে কোনেও কাৰো বেয়া কথাও কোৱা নাই। যদি এই ইলেকশ্যনৰ পিছত আমি ৰাজনৈতিক কৌশল ঠিক কৰি ল'ম, দুইটা দল লগত থাকিলে ভাল। যদি দুইটা দল নহয়ও, বিজেপিৰ লগত যিহেতু দুইটা দলৰ কোনো অসুবিধা নাই, আমি 15টা ছিটৰ ভিতৰত 6-7টাত বিজেপিয়ে কণ্টেষ্ট কৰিব, বাকী ছিটকেইটা আমি এৰি দিম। এইবাৰ হাৱাটো তেনেকুৱা ধৰণৰ। এতিয়া মই ক'লেতো নহ'ব, বেলটত পৰিব লাগিব, কিন্তু উৎসাহ উদ্দীপনাটো এইটো লাইনত গৈ আছে যেন বিজেপি ছিংগুল লাৰ্জেষ্টে নহয়, বিশ্বৰ ওচৰা ওচৰি হ'ব, এনেকুৱা এটা পৰ্যায় আজিৰ ডেটত আহিছে। ধন্যবাদ।